নমস্কাৰ বন্ধুসকল, মৌচম ব্লগ ভিডিঅ' চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ব্লগ অন্য এটা ভিডিঅ'লৈ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মোৰ গাহৰি দুটা আগতে দেখুৱাইছোঁৱে, আৰু আজি মই দেখুৱাম মোৰ গাহৰি দুটা কেনেকৈ দানা সিজাই খোৱা আৰু কিহে সিজাই খোৱা মই দেখুৱাম আপোনালোকক। গাহৰিকেইটা গৰমত শুই আছে, আঁচুৰি দিছোঁ। সিহঁতে এনেকৈ আঁচুৰি দিলে খুব ভাল পায় আৰু খুব আৰাম পায়, সেইকাৰণে সিহঁতে পূৰা শুই দিয়ে। এইটো আছিলে কোলা আৰু এজনী আছিলে বগী, দুয়োটা চাওক কি সুন্দৰকৈ লাৰিব দিয়ে, আঁচুৰিব দিয়ে চাওক। প্ৰথমতে মই কচু কাটি আনি লৈছোঁ। আচলতে আমাৰ এয়া কচু বাটৰ কিনাৰে কিনাৰে গজি থাকে, বনৰীয়া কচু ওচৰত পাবলৈ নাই, বহুত দূৰৰ পৰা আনিবলগীয়া হয়, প্ৰায় আধা কিলোমিটাৰ 1 কিলোমিটাৰ এনেকুৱা দূৰ হৈ যায়গৈ, ওচৰত পাবলৈ নাই। এতিয়া কচুখিনি মই টুকুৰা টুকুৰকৈ কাটি ল'ম, তাৰপাছত মই কেনেকৈ কি কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এইকেইডাল আছে কচু কেইডাল, এনেকৈ পূৰা টিপাল পাৰি লৈছোঁ, লৈ পেলাই এনেকৈ গড়ত পাৰি লৈ পূৰা সৰু সৰু টুকুৰা, ইমান ডাঙৰ টুকুৰা কৰিব নালাগে, সৰু সৰু একদম মিহি টুকুৰা কৰি পূৰা এফালৰ পৰা দাহে খপিয়াই গৈছোঁ, পূৰা মাংস কাটাত দি গ'লে হ'ল আৰু আৰু গাহৰিক যিমান আপুনি বাহিৰা দানা খুৱাব পাৰিব সিমান আপোনাৰ খৰচটো কমিব আৰু সিমানেই আপোনাৰ লাভটো বেছি হ'ব। সেইটো কাৰণে আপোনালোক অলপ কষ্ট কৰিব লাগিব। আৰু এতিয়া গোটেইখিনি কচু কাটি হৈ গ'ল, ফাইনেলি গোটেইখিনি কচু কাটি পূৰা চাফা। এতিয়া কচুখিনি কাটি হ'লেই নহ'ব, যিহেতুকে কচুখিনি সিজাবৰ কাৰণে খৰি লাগিব। এতিয়া মই খৰি ব্যৱস্থা কৰোঁ, আৰু এয়া খৰি পূৰা মেলা হৈ আছে। খৰি মানে কি হয়, আমাৰ ইয়াৰ তামোলৰ ঢকুৱা আপোনালোকে চিনি পাইছেই। এই তামোলৰ ঢকুনাই আচলতে দানা সিজাব খুব সহজ হয় আৰু খৰচটোও নহয়, নহ'লে খৰি কিনি দানা সিজালৈকে বহুত খৰচ হয়। আৰু দানাখিনি সিজাওঁতে প্ৰথমতে পানী লাগিব। টিঙত পানী টিং লৈ দিছোঁ। এয়া যে নিমখ, এয়া গৰু দানাত দিয়া নিমখ, নিমখ এইটো চৌদা খাৰ পেকেট, চৌদা খাৰ দি দিছোঁ। তাৰপিছত একেলগে পূৰা গুলি দিছোঁ পানীখিনি, গুলি দিয়াৰ পাছত বেগত ঢাকি দি বেগত ঢাকি দিছোঁ। এইখিনি মানে জোখ লগা হৈ যাব। পাৰিলেকে তেল অকণ মাৰি দি পূৰা মায় মছলা দিলে ভালেই আছিলে, জালুক জলকীয়া দি খাব পৰা গ'লে হয়। এনেকৈ পূৰা বেগত পূৰা ভৰাই দিছোঁ। দিয়াৰ পাছত আৰু কাম চেচ মানে কি আৰু জুই লগাব লাগিব। আৰু এনেকৈ জুই কৰা লগাই ল'লোঁ, লৈ এতিয়া পূৰা চৌ তলত ভৰাই দি অলপ পাছত কচু হৈ আছে, চাই থাকক। তাৰপৰা জুই লাগি গ'ল, জুই লাগি গ'ল। এয়া হৈছে আমাৰ আইতা এতিয়া এয়া জুই বোৱাই থাকিব আৰু কচুখিনি সিজাই থাকিব। মই লাহেকৈ ঢাকনখন লাহেকৈ ইয়াত বাছ লাহেকৈ ঢাকি দিছোঁ, আৰু অলপ পিছত কচু লাহে লাহে নিজে সিজি থাকিব, খালি অলপ জুই দি থাকিলে হ'ল। আজিয়ে নহয়, আমাৰ এতিয়া এনেকৈ কচু সদায় সিজাই, আজি বুলিয়ে নহয়, মই কচু কাটি গৈ আনি দিং পূৰা যা যোৱাখিনি গোটেইখিনি কৰি দিয়াৰ পাছত আমাৰ আইতাই ধুনীয়াকৈ কচুখিনি সিজাই দিয়ে। আইতা সেইটো কাৰণে খুব ভাল। বাকীকৈ হ'লে মই আয়ক দিছোঁ যে আৰু জীয়াই থাকক 10 বছৰ। কচুখিনি আধা সিজাই হোৱাৰ পাছত ঘোলা দিব লাগিব, তাৰপাছত একেলগে লগ লগাই দিব লাগিব। ঘোলা দি দিছোঁ, এটা জোখ লগাই পেলাই এটা আইডিয়া কৰি দিব লাগিব। কিমান দিব লাগিব সেইটো কথা নাই, আৰু নিজে এটা আইডিয়া কৰি দিব লাগিব ঘোলাখিনি। ঘোলাখিনি দিয়াৰ পাছত পূৰা এনেকৈ খুন্দি দিব লাগিব, যাতে বস্তুটো ধুনীয়াকৈ মিলি যায়, তললৈ যাতে গুচি যায়। তাৰপিছত ধুনীয়াকৈ ঘোলাখিনি সিজিব। আচলতে এনেকৈ কচু সিজালৈকে ঘোলা দিলে কি লাভ হয় মই সেইটো জনাইছোঁ। ঘোলাৰ লগত যিবোৰ সৰু চাউল আহে, সেই সৰু চাউলবোৰ এই কচুৰ লগত ধুনীয়াকৈ সিজি যাব, সিজি যোৱাৰ লগে ভাত হ'ব, তেতিয়া গাহৰিয়ে খাই খুব ভাল পায়। তাৰমানে ইয়াৰ লাভ হৈছে সেইটোৱে। ফাইনেলি এতিয়া পূৰা কচুখিনি সিজাই হৈ গ'ল। বহুতখিনি খাটনি কৰাৰ পাছত কচুখিনি সিজাই পূৰা ক্লিয়াৰ হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা কৰি অলপ পাছত সিহঁতক খাবলৈ দিম। আৰু এয়া কি সুন্দৰকৈ এতিয়া দানাখিনি খাই আছে। আৰু এইখিনিতে অকণমান ৰছীয়ে বান্ধি থোৱা পূৰা মানে ছাল গৈছে, আৰু এইখিনিত অকণমান ৰংগুৱা দিব লাগিব। ছাল যোৱা জেগাখিনিত এই ৰংগুৱাকণ দি দিছোঁ, নহ'লে মাখিবিলাক বহুত উৎপাত, মাখিয়ে বেয়া কৰি দিব, মাখিয়ে বেয়া কৰি আৰু প্ৰব্লেম আহি যাব। সেইকাৰণে মাখিয়ে বেয়া নকৰা আগতেই ৰংগুৱাকণ দি দিছোঁ, এতিয়া সোনকালে শুকাত সহায় হ'ব।
ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰিলেকে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই